বৰুৱাক ব্যৱহাৰ কৰিছে এডভাৰটাইজ হিচাপে। ডিম্পু বৰুৱাৰ নামত চলিছে নানা ধৰণৰ এডভাৰটাইজমেণ্ট। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নানা ধৰণৰ সভা অনুষ্ঠানত ডিম্পু বৰুৱাৰ নাম লৈ চলিছে প্ৰচাৰ, আৰু সেই প্ৰচাৰ ভুৱা প্ৰচাৰ। নানা ধৰণৰ ঠাইত বৰ্তমান সময়ত চলিছে নানা ধৰণৰ অনুষ্ঠান, আৰু এই অনুষ্ঠানবোৰত অনুষ্ঠান কৰ্তৃপক্ষই ভুৱা প্ৰচাৰ কৰিছে যে তেওঁলোকৰ এই অনুষ্ঠানত অতিথি হিচাপে আহিব ডিম্পু বৰুৱা। কিন্তু অনুষ্ঠান কৰ্তৃপক্ষই ডিম্পু বৰুৱাক যোগাযোগ নকৰাকৈ এনেধৰণৰ ভুৱা প্ৰচাৰ চলাইছে। সেয়েহে ডিম্পু বৰুৱাই এটা ভিডিঅ' বনাই সেই ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। তেওঁ জনাইছে যে তেওঁক নজনোৱাকৈয়ে অনুষ্ঠান কৰ্তৃপক্ষই এনেকুৱা ধৰণৰ ভুৱা প্ৰচাৰ চলাইছে। তেওঁৰ নাম লৈ যাতে তেওঁলোকে এনেকুৱা ধৰণৰ কাম ভৱিষ্যতলৈ নকৰে সেই কথাও সকীয়াই দিছে ডিম্পু বৰুৱাই। এনেকুৱা ভুৱা প্ৰচাৰ কৰি যাতে মানুহৰ মূল্যৱান সময়বোৰ তেওঁলোকে নষ্ট নকৰে। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ। সেই দোস্ত এটা বহুত ডাঙৰ প্ৰব্লেম হৈছে। মানে কি হৈছে, মই যাম বুলি কিছুমান প্ৰগ্ৰেমত মানে কৈ পিনে মানুহখিনিও ৰখি থাকে, আৰু মোৰ লগত কোনো কণ্টেক্টে মানে নহয়। মানে আজিও এনেকুৱা কিবা হৈছে, কিবা সজাই দবকাত নে কিবা খেল এখন আছে, মই যাম বুলি কৈছে, তাতে মাইকত এলাউন্স কৰি দিছে। মোৰ লগতো এনেকুৱা মই না তাত যাম বা কণ্টেক্টো কৰা নাই, বা মই তাত নাযাওঁ, যোৱা কোনো প্ৰগ্ৰেমেই নাই। কিন্তু মানুহখিনি জাষ্ট সেৱা কৰাৰ কাৰণে সেনেকৈ কৈ দিয়ে। আৰু বহুত জেগাত এনেকুৱা হৈছে যে ডিম্পু আহিব বনাব, ইয়াত এনেকুৱাকৈ কাৰ্যসূচীটো নাম দি দিয়ে। মই একো মানে সেয়ে নকৰোঁ, মোৰ লগত কোনো কণ্টেক্টেই নহয়, মই নাযাওঁৱেই, মোৰ নাম দি দিয়ে যাতে মানুহখিনিয়ে মানে সেই হৈ থাকে মোৰ ভিডিঅ' চোৱা মানুহ যাতে তাতে যায়। এইটো হৈছে প্ৰব্লেম। তো প্লিজ আপোনালোকে এনেকুৱা নকৰিব। মই ক'ৰবাত যাব লগা থাকিলে মই ষ্টৰি দিয়ে দিওঁ।